নমস্কাৰ, মই বন্তিৰিমা আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিলোঁ। আজি কেইদিনমানৰ পৰা দেখি আছোঁ আমাৰ স্কুলবিলাকত সঘনে বহুত বেছি কিবা অঘটন ঘটিবলৈ ধৰিছে, নহয়নে বাৰু? আৰু ইয়াৰ কাৰণে আমি শিক্ষকসকলক জগৰীয়া কৰা দেখিছোঁ। ইয়াৰ কাৰণে বাৰু জগৰীয়া কোন বুলি ভাবিছে আপোনালোকে কওকচোন? আমাৰ মাতৃসকল বা ঘৰখনেই জগৰীয়া নহয়নে? বিশেষকৈ মাতৃসকলক মই কৈছোঁ দেই, মাকসকলক কৈছোঁ আৰু অভিভাৱকসকলক কৈছোঁ যে আপোনালোকে নিজৰ সন্তানটোক সুন্দৰকৈ গঢ় দিয়ক। আৰু এই যে স্কুলত ইমান এটা বেয়া কাম কৰিবলৈ পাইছে, শিক্ষকসকলক জানো দুখ দিলে হ'ব? কথাতে কয় যে ঘৰখনেই আমাৰ শিক্ষাৰ ঘাই কঠীয়াতলি, ঘৰখনতে গোটেইখিনি শিকি যাব। আৰু শিক্ষকসকলে পাঠদানহে কৰিব, বাকী নৈতিক শিক্ষাটো কিন্তু ঘৰখনতেই দিব লাগিব। আজিকালি দেখিছোঁ আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক, সৰু সৰু যিবিলাক সন্তান স্কুললৈ গৈ আছে বা স্কুললৈ যাবলৈ লৈছে, তেখেতলোকক মানে আমাৰ অভিভাৱকসকলে কি শিক্ষা দিছে মই বুজি পোৱা নাই। সৰু সৰু বাচ্ছাবিলাকক আমাৰ ছ'চিয়েল মিডিয়াত আনি বিভিন্ন অংগী ভংগী কৰি পেলাই তেওঁলোকক ভিডিঅ' কৰিবলৈ দিছে। আৰু এই যে কৰিবলৈ দিছে, এইবিলাক কিয়? ভিউজৰ কাৰণে, দুটা টকাৰ কাৰণে। কিন্তু দুটা ভিউজ বা কেইটামান টকাৰ কাৰণে আপোনালোকৰ সন্তানসকলক যে ছ'চিয়েল মিডিয়াত উলিয়াই আছে এনেকৈ, কিন্তু আপোনালোকে এটা সময়ত পস্তাব। আপোনালোকৰ মেইন সম্পত্তিটোৱে হৈছে আপোনালোকৰ সন্তানসকল। এই সন্তানসকলক আপোনালোকে এনেকুৱা লাগে যেন সন্তানসকলক দেখুৱাই পেলাই আপোনালোকে ভিউজ ল'বলৈ বিচাৰিছে বা দুটকা ইনকম কৰিবলৈ বিচাৰিছে। আৰু এটা কথা কওঁ দেই, আজিকালি আমাৰ মাক দেউতাকসকলে সন্তানসকলক বহুত বেছি প্ৰাধান্য দিয়ে। কিবা এটা বস্তু লাগিলেই লাগ বুলিলেই যে দিব লাগিব এনেকুৱা কথা নহয়। আমিওতো সন্তান ডাঙৰ কৰিছিলোঁ বা আমিওতো ডাঙৰ হৈ আহিছোঁ। আজিকালি দেখিছোঁ কি এটা মানে কথা হৈছে যে সন্তানসকলে কোৱা কথাটোৱে সকলোতকৈ সত্য এনেকৈ বুলি ভাবে। কিন্তু সন্তানসকলে কিমান সত্য কথা কৈছে সেইখিনি তেওঁলোকে এনালাইচিছ নকৰে। আৰু সততে আমি দেখিবলৈ পাওঁ যে সন্তানসকলে কিবা এটা বস্তু লাগে বুলি ক'লে মাকহঁতে কিবা কৰি হ'লেও মানে দিবলৈ চেষ্টা কৰে। আৰু মই যিহেতু সামাজিকভাৱে বহুত মানুহৰ লগত কাম কৰি আছোঁ, মই এটা কথা দেখিছিলোঁ যে আজিকালি নতুন যিবিলাক ডাঙৰ হৈ আহিছে ল'ৰা ছোৱালী বা ল'ৰা হওক ছোৱালী হওক, নিজক এখন স্কুটাৰ লাগে, এখন বাইক লাগে। আৰু মাক দেউতাকৰ সামৰ্থ্য নাথাকিলেও বন্ধন বা এনেকুৱা কোনোবা মাইক্ৰ' ফাইনেন্সৰ পৰা লোন লৈও স্কুটাৰ দিছে, বাইক দিছে, ডাঙৰ মোবাইল দিছে। তেনেস্থলত কি হৈছে? উশৃংখল হৈছে সন্তানসকল। আৰু এটা সময়ত দিব লাগিব, এটা সময়ত দিব লাগিব, আমিও দিছিলোঁ। কিন্তু সেই সময়টোলৈ আপোনালোকে অপেক্ষা কৰক, সময়টোলৈ অপেক্ষা কৰক, বয়সটোলৈ অপেক্ষা কৰক। একদম সৰু বয়সতে আমাৰ সন্তানসকলক আজিকালি মোবাইল তুলি দিছে। আৰু কৈছোঁৱেই, এই কণ কণ শিশুসকলক আপোনালোকে ছ'চিয়েল মিডিয়ালৈ আনি পেলাই ভিউজৰ আশাত এইবিলাক অগ্ৰং প্ৰগং বস্তুবিলাক আচলতে দেখুৱাটো মোৰ মতে বহুত ভুল কথা। আৰু কিবা এটা যদি ভাল দেখুৱাব পাৰে সেইটো বেলেগ কথা। কিবা ছাকচেছ কিবা এটা হৈছে বোলে, খুব সুন্দৰ কিবা এটা তেওঁলোকে কিবা এটা ভাল কিবা এটা কৰিছে, তেতিয়া দেখুৱাটো বেলেগ কথা। কিন্তু এনেই আৰু মানে যি টি এটা বস্তু দেখুৱাই ছ'চিয়েল মিডিয়াত নিজকে সেৱ কৰাৰ নিচিনাহে হৈছে, মই ভাবোঁ দেই কথাখিনি। আৰু এই সন্তানসকলৰ কথা ক'বলৈ যাওঁতে মোৰ নিজৰ ল'ৰা ছোৱালীৰ কথালৈ মনত পৰিছে। মোৰ ছোৱালীও এটা সময়ত গান গাইছিলে দেই, গান গাইছিলে। সেই এটা মই কাহিনী ক'ম। তাই একেবাৰে সৰুৰ পৰাই গান গাইছে, বিভিন্ন মঞ্চত তাই পুৰস্কৃতও হৈছে। কিন্তু মোৰ ওচৰতে এখন বিহু হয়, আপোনালোকে জানে মই বিহুখনত এতিয়াও জড়িত। তাত তাইক কিন্তু কোনো দিন তাইক গান গাবলৈ সুবিধাকণ নিদিয়ে। আৰু প্ৰথমতে নাম চাম দিয়া হয়, কিন্তু লাষ্ট মুহূৰ্তত ষ্টেজত উঠিবলৈ নাপায়। এটা সৰু কাহিনী আপোনালোকক কৈ আছোঁ দেই। তেতিয়া তাই ডিগ্ৰী ছেকেণ্ড ইয়েৰ।
বাকীখিনি কথা নকওঁ, বহুত কথাই আছে, ভিডিঅ'টো দীঘলীয়া হ'ব। ডিগ্ৰী ছেকেণ্ড ইয়েৰ, তাই গান গাবলৈ বুলি আমাৰ বিহু মঞ্চত একেবাৰে ৰেডি হৈছে, চুলি ষ্ট্ৰেট কৰিছে, কাপোৰ চাপোৰ মেখেলা চাদৰ পিন্ধি মানে একেবাৰে ৰেডি হৈ আছে আৰু তাই যোৱা নাই অনুষ্ঠানটোলৈ। কৈছে যে যেতিয়া মোৰ সময় হ'ব তেতিয়া মই যাম মা গানটো গাবৰ কাৰণে, আৰু মই ঘৰতে প্ৰেক্টিছ কৰি থাকোঁ। কিন্তু অৱশেষত তাইক আচলতে ডিপ্ৰেভ কৰা হ'ল, গানটো গাবলৈ নিদিলে। তাইতকৈ লেছ কেলিবাৰৰ কাৰোবাক গাবলৈ দিছে, কিন্তু তাইক গাবলৈ নিদিলে। তাই তেতিয়া সেইদিনাখন কান্দিছিলে। মই তেতিয়া তাইক বুজাইছোঁ যে কান্দি একো নহ'ব, তুমি কৰ্ম কৰি দেখুৱাই দিয়া তুমি কি কৰিব পাৰা, তুমি দেখুৱাই দিয়া। তাই এগৰাকী ৰেডিঅ' আৰ্টিষ্ট আছিলে মোৰ ছোৱালী, আৰু তাই সম্ভাৱনা এৱাৰ্ড উইনাৰ আছিলে, আৰু গুৱাহাটীৰ বিভিন্ন মঞ্চত অসম ভিত্তিক যিবিলাক প্ৰতিযোগিতা হৈছিলে তাতো তাই পুৰস্কৃত হৈছিলে। তাই ইণ্টাৰ কলেজ যিটো মানে যিটো প্ৰতিযোগিতা হয় ইউনিভাৰ্চিটিৰ পৰা, তাই ফকত গ'ল্ড মেডেল পাইছিলে। এনেকুৱা বিভিন্ন কৰাৰ পাছতো কিন্তু স্থানীয় যিখন বিহু আছিলে তাত তাই গান গাবলৈ পোৱা নাছিলে। কিন্তু মই তেতিয়া তাইক কৈছিলোঁ তুমি কৰ্মৰে দেখুৱাই দিয়া, বিহুখনক বেয়া পাই বা মানুহখিনিক বেয়া পাই লাভ নাই। আৰু আজিকালি চব স্বাৰ্থপৰ, চব মানে মানুহৰ লবি কিছুমান থাকে, লবি দ্বাৰাদি যায়। কিন্তু আজিকালি কি হয়, তেনেকৈ যদি গান গাবলৈ নাপায় সন্তানটোৱে, তেতিয়া গোটেই বিহুখনক জগৰীয়া কৰে, বা বিহুখন মই চাবলৈ নাযাওঁ, বিহুখন বাদ দিলোঁ, এনেকুৱা ধৰণৰ মই নিজে দেখিছোঁ দেই, দেখা কথাখিনিয়ে কৈছোঁ। আৰু সন্তানসকল যিমানেই চোকা নহওক লাগে, হয়তো একেবাৰে মানে বিলাত ফেৰদো হ'ব পাৰে, তথাপিতো মাক দেউতাকতকেও জানো সন্তানসকলে বেছি জানিব। এটা কথা আছে নহয়, দেখি শিকে ঠেকি শিকে। মাক দেউতাকতকৈও সন্তানসকল কেতিয়াও অভিজ্ঞ হ'ব নোৱাৰে। হয়, পঢ়া শুনাৰ ক্ষেত্ৰত অভিজ্ঞ হ'ব পাৰে। আমি পঢ়া শুনাৰ ক্ষেত্ৰত সন্তানসকলৰ আমি কিছুমান বহুত বস্তু নাজানিলে সুধি লওঁ। ময়ো এতিয়া বহুত ইংলিছৰ ৱৰ্ড নাজানো, স্পেলিং, মই তেতিয়া সুধোঁ, ছোৱালীক সুধোঁ, ল'ৰাক সুধোঁ। কিন্তু কিছুমান সিদ্ধান্ত আচলতে সন্তানসকলক ল'বলৈ দিব নালাগে। মই আজিকালি বহুত দেখিছোঁ, মানে সন্তানসকলে যি কয় সেইটোৱে মানি লয়। সন্তানসকলে যদি কৈছেহি যে মোৰ এইটো এনেকুৱা হৈছে তেনেকুৱা হৈছে, অমুকটো কৈছে, সেইটোকে মানি লয় মানে। আৰু কথাটো ভাবি নাচায় যে সন্তানসকলে মিছাও ক'ব পাৰে। আমাৰ এতিয়া সন্তান ডাঙৰ হৈছে, মোৰ ছোৱালী বিয়া দিছোঁ, তথাপিও এতিয়া কিছুমান ঘৰুৱা সিদ্ধান্ত লওঁতে কিন্তু তাইৰ সিদ্ধান্তক অগ্ৰাধিকাৰ নিদিওঁ, মোৰ নিজৰ সিদ্ধান্তকহে অগ্ৰাধিকাৰ দিওঁ। তাইক সোধোঁ কথাটো, কিন্তু মই কেতিয়াও তাইৰ সিদ্ধান্তকে সৰ্বা বুলি নাভাবোঁ। কিন্তু আজিকালি মাক দেউতাকবিলাকে যে সন্তানসকলে চব জানে, চব বস্তু সন্তানসকলৰ ওপৰতে এৰি দিয়ে, এনেকুৱা ধৰণৰ হৈছে। গতিকে তেনেস্থলত সন্তানসকল আমাৰ উশৃংখল হৈছে। আমি বহুত বেছি জানো বুলি ভাবি ল'বলৈ বাধ্য হৈছে, আৰু তেনেকুৱা বেয়া কাম কৰিবলৈ লৈছে। আৰু এটা কথা কওঁ দেই, আমাৰ মাক দেউতাকবিলাকে যদি সন্তানসকলক যি লাগে তাকে হাতত উঠাই দিয়ে, তেতিয়া সন্তানসকলে তেওঁলোকৰ মানে আকাংক্ষাটো বাঢ়ি গৈ থাকিব। কিবা এটা বস্তু লাগ বুলি কিয় দিব? কান্দিব পাৰে, ভাত নাখাব পাৰে, থাকক, ভাত নোখোৱাকৈ থাকক, কিমান দিন কান্দিব, কিমান দিন ভাত নোখোৱাকৈ থাকিব। আমাৰ সন্তানেও তেতিয়া আবদাৰ কৰিছিলে সৰুতে অমুকটো লাগে বুলি, কিন্তু আমি কেতিয়াও হাতত তুলি দিয়া নাছিলোঁ বস্তুটো। অভাৱ অনুভৱ কৰিবলৈ দিয়ক আপোনালোকে সন্তানসকলক। অভাৱ কি বস্তু, মানুহ উপাৰ্জন কৰিবলৈ কিমান কষ্ট হয় সেইটো অনুভৱ কৰিবলৈ দিয়ক। আৰু আপোনাৰ পইচা আছে বুলিয়ে চব ক্ষেত্ৰতে সন্তানক লাগ বুলিলে যিকোনো বস্তু তুলি নিদিব। এটা কথা কিন্তু, চাপৰিলে মেঘ আঁতৰি নাযায়। আপোনালোকৰ বহুতে কৈ আছে যে স্কুলখনৰ শিক্ষকসকলে কি কৰিছিলে, শিক্ষকসকলৰ দায়িত্ব নাই নেকি? শিক্ষকসকলৰ দায়িত্ব ছেকেণ্ডেৰী দায়িত্ব। প্ৰথম দায়িত্ব হৈছে অভিভাৱক, মাক দেউতাকে সন্তানসকলক সুশিক্ষা দিয়ক, আৰু সন্তানসকলক বুজাওক যে ইমান সহজ নহয়, পৃথিৱীখন ইমান সহজ নহয়, আৰু লাগ বুলিলে সকলো বস্তু তুলি নিদিব হাতত। আৰু নৈতিক শিক্ষাটো দিয়ক। মোৰ সন্তানক এতিয়া, মোৰ ল'ৰা MCom পাছ কৰি ঘৰত বহি আছে, তথাপিতো আমি এতিয়াও নৈতিক শিক্ষা দিবলৈ এৰা নাই। কেতিয়াও ভবা নাই সিহঁতে জানিছে বুলি। এতিয়াও কওঁ, তুমি কি জানা, তোমালোকে কি জানা? যিহেতু মাক দেউতাক হ'ব পাৰে অশিক্ষিত, হ'ব পাৰে কম পঢ়া, কিন্তু মাক দেউতাকৰ সমান জানো সন্তানসকলে জানিব পাৰিব? যদি আপোনালোকে তেনেকুৱা কৰিবলৈ লৈছে, এটা সময়ত দেখিব আপোনালোককে মাৰিবলৈ সন্তানসকলে হাত দাঙি আহিব কিন্তু দেই। দেখিছোঁ এতিয়া ছ'চিয়েল মিডিয়াত সদায় দেখি আছোঁ, মাক বাপেককে
মানে টৰ্চাৰ কৰা দেখিছোঁ, বহুত দেখিছোঁ। গতিকে আপোনালোকেও সাৱধান হওক, সন্তানসকলক প্ৰতিটো কথাতে অগ্ৰাধিকাৰ নিদিব, প্ৰতিটো কথাতেই সিহঁতক মানে জানে সেইটো নেদেখুৱাব দেই। মই প্ৰায়ে দেখিছোঁ, মই যিহেতু সামাজিকভাৱে বহুত কাম কৰি আছোঁ, বহুত মানুহৰ লগত উঠা বহা কৰোঁ, তেখেতলোকৰ এটা ব্যৱহাৰ দেখিলে মই আচৰিত হৈ যাওঁ যে মোৰ ছোৱালীজনীয়ে কৈছে, মোৰ ল'ৰাটোৱে কৈছে, সেইটোৱে তাৰমানে চবতকৈ মানে বেষ্ট কথা তেনেকৈ বুলি ভাবে। কিন্তু তুমি কি কৈছা, মাকজনী হৈ কি কৈছা, সেইটো ডাঙৰ কথা। তুমি কিয় ভাবিব পৰা নাই যে এইটো ভুল হৈছে? তেনেকুৱা ধৰণৰ কথাবোৰ দেখি থাকিলে আচলতে কওঁ কওঁ লাগি যায়। কিছুমান কথা, বহুত কথাই ক'বলৈ মন যায়, কিছুমান কথা ক'লে হয়তো বহুতৰে গাত লাগি যাব পাৰে। সেইখিনিয়ে আছিলে। গতিকে শিক্ষকসকলক দুখ দি একো লাভ নাই, স্কুলখনক দুখ দি একো লাভ নাই। ঘৰখনত নৈতিক শিক্ষা দিয়ক আৰু ঘৰখনত মাক দেউতাকে আদৰ্শ দেখুৱাওক। সেইখিনিয়ে কথা ক'বলৈ আহিলোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি। আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰিব। আজিলৈ এৰিছোঁ। ধন্যবাদ।